बर'लेण्ड हायुङारि ओनसोलाव गोदै जांख्रिथाय हाग्रानि बेरेनिफ्राय गोनोखोआरि आदबजों बेरे फिसिनायनि जिल्लायारि थाखोनि सावरायमेल एबा मावफुं बादा हाबाफारि खुंफुंदों। हाबाफारियाव बेंटल ओनसोलनि गोबां रायजो राजा आरो बे ओनसोलनिनो NGO आरो सेल्फ हेल्प हान्जानि सोद्रोमाफोरा बाहागो लायो आरो रोंगौथि गोनां गुबुन गुबुन गाहाय आलासिफोरा बेरे फिसिनाय आदबनि सायाव गुवारै बिबुंथि लाखियो। बेरे फिसिनायनि सुबिदानि थाखाय बैसोर NGO आरो सेल्फ हेल्प हान्जाया एबा मुलाम्फागिरिफोरनो सोरखारनिफ्राय माखासे बेसादफोर आरो किस्ति हिसाबै सेथि किस्तिनि थाखाय 12,000 रांनि चेक होनाय जागोन आरो बिनि उननि किस्तिनि थाखाय बैसोर मुलाम्फागिरिनि गोसो होनानै मावफुंनाय मावफुङैखौ बिथा खालामनानै रांखौ गथायनाय जागोन। আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ ডিষ্ট্ৰিক্ট লেভেলৰ নেশ্যনেল বি বৰ্ডৰ ট্ৰেইনিং আৰু এৱাৰনেছ প্ৰগ্ৰাম। ইয়াৰ দ্বাৰাই আমি আমাৰ বিটিআৰ অঞ্চলত মৌ পালন কেনেকৈ আমাৰ সমাজখনত এৱাৰনেছ আমি কেনেকৈ আনিব পাৰোঁ আৰু ইয়াৰ দ্বাৰাই ট্ৰেইনিং দি পেলাই আমাৰ এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক মৌ পালনত ইনভলভ কৰাই পেলাই আৰ্থিকভাৱে আমি কেনেকৈ উন্নতিৰ পথত আগবাঢ়িব পাৰোঁ, সেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰোঁ, আমি সমাজখনত ইকনমিকেলি কেনেকৈ এৱাৰনেছ প্ৰগ্ৰাম আনিব পাৰোঁ, সেইটোৰ কাৰণে আজি ট্ৰেইনিং লোৱা হৈছে নেশ্যনেল বি বৰ্ডৰ আণ্ডাৰত। আৰু এইটো এটা গ্ৰীণ ৰিভলিউশ্যনৰ লগত আমাৰ ছুইট ৰিভলিউশ্যন, য'ত নেকি আমাৰ BTC ফৰেষ্ট ডিপাৰ্টমেণ্টে ফিছ এণ্ড গ্ৰীণ অলছ' এটা ছুইট ৰিভলিউশ্যন আনিব বিচাৰিছে। ইয়াৰে এটা পাৰ্টো আজি ষ্টাৰ্ট কৰিছোঁ আৰু আজি খুব ভাল লাগিছে। আমাৰ চিৰাঙৰ বেংটল কলেজৰ প্ৰাংগণত যিটো আমি ট্ৰেইনিংটো দিছোঁ, সেই ট্ৰেইনিঙত বহুত ইচ্ছুক ব্যক্তিসকল, নিবনুৱা যুৱক যুৱতীসকল জইন কৰিছে। আশা কৰিছোঁ আমি আগবাঢ়ি যাব পাৰিম। ট্ৰেইনিঙৰ পিছত তেওঁলোকৰ কি ধৰণৰ বেনিফিচিয়াৰীসকলৰ কি ধৰণৰ সুবিধা দিয়া হ'ব? তেওঁলোকক আমি মেটেৰিয়েলছ দিয়া হ'ব, মৌ পালনৰ যি বস্তু আমাক প্ৰয়োজন, আৰু তেওঁলোকক আৰ্থিক সাহায্য অলপমান দিয়া হ'ব আৰু কেনেকৈ ষ্টাৰ্ট কৰিম সেইটো আমি দেখুৱাই দিয়া হ'ব ৰাস্তাটো, য'ত নেকি আমাৰ নৰ্থ ইষ্টৰ ৱেডাৰটো আৰু আমাৰ বিটিআৰৰ ৱেডাৰটো মৌ পালনৰ কাৰণে উপযোগী। ইয়াৰ কাৰণে আমি সেই উপযোগীটো আমি কেনেকৈ আমাৰ হেৰিত আনিব পাৰোঁ, আউটাৰ আনিব পাৰোঁ, কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো উদ্দেশ্যৰে পেলাই আমি কাম কৰিছোঁ। তেওঁলোকক লোনৰ তেনেকুৱা ধৰণৰ কিবা দিয়া সুবিধাও দিয়া হ'ব নেকি? তেওঁলোকে ইণ্ডাষ্ট্ৰীৰ পৰা লোন ল'ব পাৰে। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এনেকৈ লোন দিয়াৰ ব্যৱস্থা নাই, কিন্তু ইণ্ডাষ্ট্ৰীৰ পৰা ল'ব পাৰি। তেনে ইনষ্টলমেণ্ট হিচাপে তেওঁলোকক কিমান দিয়া হ'ব? যিমানখিনি প্ৰয়োজন, এজন ট্ৰেইনিং লোৱা ট্ৰেইনীসকলক যিমানখিনি প্ৰয়োজন ইমানখিনি আমি দিয়া হ'ব।